নমস্কাৰ ৰাইজ, বৰ্তমান আছো এখন বিখ্যাত ঠাই ট্ৰেণ্ডিঙত আছে চেৰগাঁও অৰুণাচল। আমি আছো বৰ্তমান অৰুণাচলত। বৰ্তমান হৈছে এপ্ৰিলৰ মাহ। এয়া চেৰগাঁও কিহৰ কাৰণে বিখ্যাত আপোনালোকে সকলোৱে জানে, আপেলৰ বাবে বিখ্যাত। আৰু আমাৰ পিছপিনে আছে আপেলৰ গছবিলাক। বৰ্তমান আপেল লগা নাই, এনে আপেল ছেপ্টেম্বৰ সেইখিনি মানত লাগে। কিন্তু আমি আহিলোঁ এপ্ৰিলত আহিলোঁ যিহেতু আমি ভাবিলোঁ যে গাঁওখন চাই যাওঁ। তো এতিয়া মেইন ৰাস্তাৰ পৰা 1 কিলোমিটাৰমান ওপৰৰ ফালে যাব লাগে। বস্তি আছে, ইয়াতে মানুহৰ ঘৰ আছে আৰু তেওঁলোকৰে এইবিলাক বাগান হয়। ধুনীয়াকৈ ফেঞ্চিং দিয়া আছে, দেখিছে মোৰ পিছফালে ঘৰবিলাক। এটা সুন্দৰ পৰিৱেশ। টিভিত বা ছবিত যিবিলাক গাঁও দেখা পাওঁ আমি, কাশ্মীৰৰ হওক বা তেনেকুৱা হিমাচল, ইয়াতো ঠিক একেই পৰিৱেশ। খুব ধুনীয়া এটা পৰিৱেশ ইয়াতে পাইছোঁ আমি। মেঘ ওলমি আছে আৰু খোজকাঢ়ি আছোঁ। কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে ন? এতিয়া ভিতৰত সোমাব পাৰি নে নোৱাৰি আমি ইয়াৰে স্থানীয় মানুহ সুধি চাম। এয়া হৈ গ'ল ৰাস্তাটো আৰু এইবিলাক হৈছে আপেলৰ গছ। মোৰ পিছফাল দেখিছে, এয়া হৈছে আপেলৰ ফুল। বৰ্তমান ফুল ফুলি আছে আৰু আগষ্ট ছেপ্টেম্বৰত ইয়াৰে ফলবিলাক ওলাব। ইয়াতে যিবিলাক ফাৰ্ম আছে, ইয়াৰে এইবিলাক চব অৰুণাচল গভমেণ্টৰ হয়। আৰু ইয়াতে মই আমাৰ অসমৰে এগৰাকী মানুহ লগ পালোঁ। ইয়াতে তেওঁ কৰ্মচাৰী হয়। তেওঁ ইয়াৰে বিষয়ে অকণমান জনালে যে কেতিয়া ফুল ফুলে আৰু কেতিয়া ফল লাগে। ফলটোতো মই কৈছোঁৱে, আগষ্ট ছেপ্টেম্বৰ তেনেকুৱা সময়ত ফলটো লাগে। আপোনালোকে সেই সময়ত আহিলে, যদি ফল বিচাৰে সেই সময়ত আহক, আৰু যদি বেলেগ টাইমত আহে তেতিয়াহ'লে ইয়াতে আহিব পাৰে। কিন্তু বৰ্তমান ইয়াতে কেৱল ফুল ফুলি আছে আৰু পাত ওলাই আছে। তো আমি ইয়াৰ পৰা এতিয়া বিদায় ল'ম। বাকী চেৰগাঁও এখন ভিলেজ হয়, বহুত ডাঙৰ এৰিয়া নহয়। ইয়াতে থকাৰ সুবিধা আছে, কিন্তু আপোনালোকে দিনৰ ভাগতে আহি কিনে ৰুমবিলাক আপোনালোকে বুক কৰিব লাগিব, নহ'লে সন্ধিয়াৰ ভাগত আপোনালোকে নাপাবও পাৰে। আৰু ইয়াৰে সৌন্দৰ্য খুব ভাল, বহুত ধুনীয়া। মই আগতেও কৈছোঁ। তেতিয়াহ'লে এতিয়া চেৰগাঁৱৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। নেক্সট কি আছে আপোনালোকক দেখুৱাম। বাই।